আজি মই কিবা এটা স্পেচিয়েল বনাবলৈ মন গ'ল আৰু মোৰ এইকেইদিন ইমানকৈ পোলাও চিকেন খাবলৈ মন গৈ আছিলে নহয়। সেইবাবে আজিয়ে ঘৰতে বনাওঁ বুলি ভাবি বনাবলৈ বিলাহী, পিঁয়াজ, তেজপাত, আদা, নহৰু ৰেডি কৰি ল'লোঁ। লগতে পোলাওৰ কাৰণে কাজু, খিচমিচ আৰু চাউলখিনিও ধুই মেলি অলপ দেৰি তিয়াই থৈছোঁ। এতিয়া কেৰাহীত তেল দি পিঁয়াজ দি অলপ ৰঙচুৱা হ'বলৈ দিলোঁ। তাৰপিছত জলকীয়া, আদা, নহৰু লগতে বাকী গোটা মছলাখিনি পিচি পিনে দি দিয়া হ'ল। এতিয়া হালধি দি মাংসখিনি দি দিয়া হ'ল। মাংসখিনি মই দোকানৰ পৰা আনি অলপ দেৰি বইল কৰি ল'লোঁ। অলপ দেৰি এনেকৈ ভাজি লোৱা হ'ল। তাৰপিছত জোখৰ পৰিমাণে নিমখ দি আলুখিনি দি দিয়া হ'ল। গেছৰ ফ্লেমটো কমাই এনেকৈ সিজিবলৈ থৈ দিয়া হ'ল। এতিয়া পোলাওখিনি বনাওঁগৈ ব'লক। কুকাৰটো গৰম হোৱাৰ পিছত মই ঘি 5 চামুচমান দি দিলোঁ আৰু মই আমুল ঘি ব্যৱহাৰ কৰিছোঁ। ৰিফাইন অইলো দিব পাৰে আপোনালোকে। ঘি গৰম হোৱাৰ পিছত গোটা মছলা, কাজু, খিচমিচ আৰু মিহিকৈ কাটি থোৱা পিঁয়াজখিনি দি অলপ দেৰি ভাজি লোৱা হ'ল। লগতে অকণমান নিমখ আৰু চেনি দি দিলোঁ। অলপমান ভাজি তাত তিয়াই থোৱা চাউলখিনি দি দিলোঁ। পোলাও বনোৱাৰ আগত চাউলখিনি আধা ঘণ্টা নাইবা 15 মিনিটমান তিয়াই থ'ব লাগে আৰু মই ঘৰৰ জহা চাউল ব্যৱহাৰ কৰিছোঁ। অলপ দেৰি ভাজি গৰম পানী দি দিয়া হ'ল। পানীৰ পৰিমাণটো ভাত বনাওঁতে যিমানখিনি দিয়ে তাতকৈ অলপমান কম পৰিমাণে দিব লাগে, তেতিয়া ভাল হয় খাবলৈ। তাৰপিছত কুকাৰ ঢাকনটো দি বন্ধ কৰি 2টা চিটি বজালে হৈয়ে যাব পোলাও। লগতে মই মাংসখিনিও বনাই আছোঁ। বিলাহীখিনি দি অলপ সিজিবলৈ দিলোঁ। আজি মই মাংসখিনি ড্ৰাই টাইপ বনাইছোঁ। চাওক দেখিবলৈ কি ধুনীয়া হৈছে আৰু মই একো এক্সট্ৰা মছলা ব্যৱহাৰ কৰা নাই। যি দিয়া হৈছে দেখিছে আপোনালোকে সেইবোৰেই দিয়া হ'ল। খাবলৈ খুব ভাল হৈছিলে। এয়া আজি আমাৰ স্পেচিয়েল থালি। লগতে ৰঙালাও ভাজিও বনাইছিলোঁ। মই দেখুওৱা নহ'ল আপোনালোকক আৰু নৰসিংহ চাটনিও বনোৱা হৈছিলে। ভিডিঅ'টো কৰা নহ'ল মোৰ। আজিলৈ বাই বাই।